সমূহীয়া মাছ মৰা পৰম্পৰা। অসমীয়াৰ চোতালত বাপুতি সাহোন বহাগ বিহু আনন্দত উখল মাখল বিহুবলীয়া অসমীয়াৰ মন। অসমীয়া জাতিৰ আয়ুস ৰেখা বহাগক আদৰিবলৈ ব্যাপক প্ৰস্তুতি পিছ পৰি ৰোৱা নাই মৰমীয়া ৰাইজ। আজি উৰুকা হাতে হাতে জাল পলহ জাকৈ লৈ মৰিকৈয়া ৰাইজ নামিল ঐতিহাসিক কৰ্দৈ আৰু মাছ খোৱা কাঁহীবাৰী বিলত। সমূহীয়াকৈ মাছ মাৰি উৰুকা তৃপ্তিৰে এসাঁজ খোৱাৰ হেঁপাহ চহা অসমীয়াৰ। বহাগৰ পৰম্পৰাগত সমূহীয়া মৎস্য চিকাৰক লৈ সীমাহীন উৎসাহ। শুনক তেওঁলোকৰ মুখেৰে। বহুত ভাল লাগে, সকলো ৰাইজ আহে, বহুত মানে অঞ্চলৰ মানুহবিলাক আহে ইয়াত মাছ মাৰে। এতিয়া আপোনাৰ মৰিগাঁও, দন্দুৱা, সাপমাৰী, তাৰপিছত ইফালৰ বৰঙাবাৰী চাইডে মানুহ আহে, গড়মাৰী আহে। আজি পৰম্পৰা বুলি ক'ব পাৰি এইটো আমাৰ ককাহঁতৰ দিনৰ পৰা চলি আছে। আৰু ইয়াত মাছ পায় আৰু সৰু বৰালি আৰু সৰু মাছ ইজনৰ সিজনৰ মৰম মানে বিহুৰ তেওঁলোকে কেনেকৈ পাতিছে, আমি কেনেকৈ উদযাপন কৰিছোঁ তেওঁলোকৰ লগত আমি শ্বেয়াৰ কৰোঁ আৰু তেওঁলোকে ইয়াত বহুত ভাল পায়। যদিও বিলখন মাছ খোৱা কাঁহীবাৰীৰ, কিন্তু এই বিলখন মাছ মাৰিবলৈ বিভিন্ন অঞ্চলৰ পৰা মৰিগাঁও জিলাৰ পৰা বেলেগৰ পৰাও বহুত মানুহ ইয়াত উপস্থিত হয়। আৰু এটা আনন্দৰ দিন, যিহেতু ইয়াত বিলত মাছ পোৱা নোপোৱা কথা নাই, কিন্তু মাছ মাৰিবলৈ আহে, আনন্দ কৰিবলৈ আহে। ভাল লাগিছে আকৌ সমাজখন একদম বৰ্মাখনক দেখিছোঁ হয়, কিমান ভাল লাগিছে। মাছ পোৱা নাপায় সেইটো বেলেগ কথা, মাছ মাৰিব আহিছোঁতো এতিয়া। নিউজ ডেস্ক ৰিপৰ্ট মৰিগাঁও সংবাদ। খালে খালে ৰৈ ৰৈ ৰতি ভাবি লগৰী মইনা মতি পল বিলে বিলে ৰৈ ৰৈ ৰতি ভাবি